ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ সংগী আমি একেলগে সহযোগী আমাৰ মাজত আছে KSA প্ৰেচিডেণ্ট নিউজেন ক্ৰু আৰু কাৰ্বি ৰিশ্ব দৰবাৰ আছে কাৰচা প্ৰেচিডেণ্ট বিনা তেৰাপি জেনেৰেল ছেক্ৰেটাৰী কাৰেং TP এডভাইজাৰ কাচিহান CP আছে কাৰ্বি দৰবাৰৰ প্ৰেচিডেণ্ট মণ্ডল সিং দি আছে আৰু লগতে আমাৰ টিম কাৰ্বি আংলঙো আছে আৰু তিৱা দৰবাৰ আছে আমাৰ অকনামচি গতিকে আমি আজি এই আমাৰ কাৰ্বি ৰিশ্ব দৰবাৰ অফিচত আমি প্ৰেছ কনফাৰেন্স মাতিছোঁ এই প্ৰেছ কনফাৰেন্সত আপোনালোক অহাৰ কাৰণে বহুত ধন্যবাদ আৰু আমি এতিয়া এইখিনি ক'ব বিচাৰিছোঁ যে আমি এতিয়া আজি ৰাতিয়েই আমি দিল্লী ৰাওনা গৈ আছোঁ দিল্লীত ধাৰণা দিবৰ কাৰণে আণ্ডাৰ আৰ্টিকল 244A of the Indian Constitution ভাৰত সংবিধানত সন্নিৱিষ্ট কৰা 244 ক ধাৰা মতে আমি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে স্বায়ত্তশাসিত ৰাজ্য অট'নমাছ ষ্টেট বিচাৰিছোঁ বহুত বছৰৰ পৰা কিন্তু এতিয়ালৈকে এইটো কিবা হোৱা নাই ফুলফিল হোৱা নাই আমাৰ ডিমাণ্ড ফুলফিল হোৱা নাই সেইকাৰণে আমি ভাবোঁ যে যেতিয়ালৈকে এই আমাৰ ডিমাণ্ড ফুলফিল নহয় তেতিয়ালৈকে আমি এইবিলাক প্ৰগ্ৰেম আমি কৰি থাকিম ধাৰণা বেলেগ প্ৰগ্ৰেম আমি লৈ থাকিম দিল্লীটো আৰু থ্ৰু ডেমক্ৰেচি নন ভাইলেন্স উইচ আমি কৰিম আৰু এইকাৰণে আমি এতিয়া গৈ আছোঁ আৰু আমি আশা কৰোঁ যে অতি সোনকালে আমাৰ এই 244টো ইমপ্লিমেণ্ট হ'ব বৰ্তমান চৰকাৰৰ যোগেদি সময়তে আমি আমাৰ ডিমাণ্ডটো সোনকালে সম্পূৰ্ণ হ'ব বা ফুলফিল হ'ব বুলি আমি ভাবোঁ আমি আমাৰ প্ৰিন্সিপল যিটো অট'নমাছ ষ্টেট খোজা সেই প্ৰিন্সিপলটো 1986ৰ পৰা আমি সেই প্ৰিন্সিপলত গৈ আছোঁ যে যেতিয়ালৈকে অট'নমাছ ষ্টেট নাপায় তেতিয়ালৈকে আমাৰ পাৰ্টি কাদাজকমে কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিয়ে পলিটিকেল পাৰ্টি নবনায় আৰু ইয়াত লিডাৰসকল প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলেও তেওঁলোকে ইলেকশ্যন নুঠে যিকোনো ইলেকশ্যনো তেওঁলোকে নুঠে সেইটো প্ৰিন্সিপলে আমি কাম কৰি আছোঁ আৰু সেই প্ৰিন্সিপলত আমি কাম কৰি যথেষ্ট সঁহাৰি পাইছোঁ ভেৰিয়াছ বেলেগ পলিটিকেল পাৰ্টি বেলেগ সংগঠন আৰু কাৰ্বি আংলং ৰাইজে এতিয়া ভালদৰে বুজি পাইছে আৰু তেওঁলোকে আমাৰ লগত পূৰা সহযোগ কৰি আছে আৰু এতিয়াও আমি এইবাৰ যিটো ধাৰণা যাব তাতো আপোনাৰ ডলামৰাৰ পৰা আৰম্ভ কৰি এইফালে মেঘালয় বৰ্ডাৰ খান্দুলি ৰংপাংবং আমৰি ইমানলৈকে আমাৰ ডেলিগেটছ আছে এই এতিয়া দিল্লী যোৱা ডেলিগেটছত আৰু এইফালৰ পৰা আমাৰ ইয়াত আছে জাইপং আছে তাৰপিছত লাংজিন আছে আৰু ৰংনগৰ আছে তাৰপিছত ইফালে বৰ্ডাৰ লাংকাই জান লাংকাই লাংচো এইবিলাকতো আছে আৰু এনচিলছৰ পৰা আছে এনচিলছৰ পৰা ডিমা হাছাও ইউনিয়ন আছে গতিকে আমি সকলোৱে একগোট হৈ আমি ধাৰণা কৰিবলৈ গৈছোঁ আৰু আমি ভাবোঁ যে পাৰ্লিয়ামেণ্টত 3টা ছেশ্যন আছে বছৰেকত এটা হৈছে বাজেট ছেশ্যন মাৰ্চ তাৰপিছত ছামাৰ ছেশ্যন জুলাই আৰু উইণ্টাৰ ছেশ্যন নৱেম্বৰ ডিচেম্বৰ এতিয়া আমি এই উইণ্টাৰ ছেশ্যনত আমি গৈ আছোঁ আৰু এইবিলাক কাম কৰাত আমি সেই ধাৰণা সেইবিলাক কাম কৰাত বা আমাৰ যিটো প্ৰগ্ৰেম লৈছোঁ সেই প্ৰগ্ৰেমত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰে আমাক সহযোগ কৰিছে বহুত সহযোগ কৰিছে আৰু তেওঁ সহায় আৰু সহযোগৰ কাৰণে আমি এইবিলাক কৰিব পাৰিছোঁ আৰু তেওঁ অট'নমাছ ষ্টেটৰ কাৰণে খুব লাগি আছে খুব ইণ্টাৰেষ্ট দি আছে আৰু আমি আশা কৰোঁ যে তেওঁ CM থকাৰ সময়ত আমি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে অট'নমাছ ষ্টেট পাম আৰু তেওঁ যেনেকৈ ইণ্টাৰেষ্ট লৈছে সকলো কাৰ্বি লিডাৰসকলে বা কাৰ্বি আংলং ডিমা হাছাও পলিটিকেল লিডাৰসকলে তেওঁক সহযোগ কৰি আমাৰ বহুতদিনীয়া যিটো ডিমাণ্ড সেই ডিমাণ্ডটো যেন আমি পূৰণ কৰিব পাৰোঁ সেইটো আমাৰ আশা লৈ সেইকাৰণে মোৰ বিশেষ ক'বলগীয়া নাই আমি যিটো আমাৰ ৰেগুলাৰ আমাৰ যিটো প্ৰগ্ৰেম আমাৰ পাৰ্লিয়ামেণ্ট ছেশ্যনত আমি প্ৰত্যেক পাৰ্লিয়ামেণ্ট ছেশ্যনতো আমি ধাৰণা কৰিম হাংগাৰ ষ্ট্ৰাইক কৰিম সেই প্ৰগ্ৰেম লৈ আমি এতিয়া সেইটো কৰি আছোঁ গতিকে আশা কৰোঁ যে এতিয়া আকৌ ধন্যবাদ দিছোঁ আমাৰ
কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰাহাং ছাৰক আৰু লগতে কাৰ্বি আংলং ডিমা হাছাও ৰাইজে আমাৰ লগত বহুত সহযোগ কৰিছে, বহুত সহায় কৰিছে। সেইকাৰণে তেওঁলোকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কাৰ্বি আংলঙত যিমান পলিটিকেল পাৰ্টি আছে, বথ ৰিজনেল নেশ্যনেল আৰু তেনেকৈ বেলেগ বেলেগ সংগঠনো তেওঁলোকে অট'নমাছৰ কাৰণে ফুল ইণ্টাৰেষ্ট দিছে আৰু তেনেকৈ তেওঁলোকে আমাক সহায় কৰিছে। সেইকাৰণে কাৰ্বি আংলং আৰু ডিমা হাছাওত যিমান পলিটিকেল পাৰ্টি আছে, সংগঠন আছে, ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে, আমি সকলোকে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, আমি শুনিবলৈ পাইছোঁ এইবাৰ আপোনালোকে APHLC দলকো আমন্ত্ৰণ জনাইছে। তেখেতসকলৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে বা কেনেকুৱা ধৰণৰ সাহায্য পাইছে? নহয়, আমিতো তেনেকৈ APHLC পলিটিকেল পাৰ্টি ৰিজনেল পলিটিকেল পাৰ্টি হয় এতিয়ালৈকে। গতিকে তেওঁলোকে যদি আমাৰ লগত যাব বিচাৰে যাব পাৰে, তাৰে কোনো বাধা নাই। সকলো পলিটিকেল পাৰ্টিও যাব পাৰে আৰু সকলো ছ'চিয়েল অৰ্গেনাইজেশ্যনো যাব পাৰে। আমাৰ এই মেমৰেণ্ডামত লিখা আছে, আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ বাহিৰেও আমাৰ MP অমৰ সিং টিছো আৰু যিমান MLA 5জন MLA আছে তেওঁলোকৰ চহী আছে। 2জনৰ CM কাৰ্বি আংলং CM ডক্টৰ তুলিৰাম ৰাহাং ছাৰ আৰু ডিমা হাছাও চিফ এক্সিকিউটিভ মেম্বাৰ দেৱলাল গলছা তেওঁলোকৰ চহী আছে আমাৰ মেমৰেণ্ডামত। আৰু আমাৰ ডক্টৰ তুলিৰাম ৰাহাং ছাৰৰ লগত আমাৰ MP অমৰ সিং টিছো আৰু MLA দৰ সিং ৰংহাং তেওঁলোকে আমাক বহুত সহায় কৰিলে, তেওঁলোকে বহুত কষ্ট কৰিলে। সেইকাৰণে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কাৰ্বি আংলঙত যিমান MLA MDC কাউন্সিলত EM আছে, বেলেগ বেলেগ আৰু ব্যুৰ'ক্ৰেটছ আছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ সহযোগ আৰু তেওঁলোকৰ আশীৰ্বাদ দিয়াৰ বাবে। আপোনালোকে দিল্লীত গৈ কিমান তাৰিখে এই ধাৰণাত? দিল্লীৰ 18 তাৰিখে ধাৰণা হ'ব, 18 ডিচেম্বৰ। 18 ডিচেম্বৰত আপোনালোকে ধাৰণাত বহিব। আজি আপোনালোকৰ ইয়াৰ পৰা প্ৰায় কিমান যাব আৰু আহিবলগীয়া দিনত আৰু যাবলগীয়া মানুহ আছে? আমি এতিয়া ট্ৰেইনত যিবিলাকে ট্ৰেইন যাব তেওঁলোকে আজি গৈ আছে আৰু প্লেনত ট্ৰেইনত যাবলগীয়া ডেলিগেটছবিলাক তেওঁলোকে 17 আহিব দিল্লীলৈ, 17 পাবহি দিল্লী। আমিও 17 পাম, 17 ডিচেম্বৰ। কিমান জনে যোৱা হ'ব ইয়াৰ? যোৱা হ'ব এতিয়ালৈকে আমি 150 পৰা 200 তেনেকৈ এতিয়া ঘূৰি আছোঁ। আজি যোনটো গৈ আছে এইটো কিমান জন গৈ ইমান আছে? এতিয়ালৈ 10-15 জন। আপোনালোকে ইমান দিন যিটো প্ৰগ্ৰেম কাৰ্যসূচী দিল্লী যন্তৰ মন্ত্ৰত লৈ আছে, তাক লৈ আজি এই মুহূৰ্তলৈকে আপোনালোকে হয়তো মেমৰেণ্ডাম দি আছে, কিন্তু কেনেকুৱা ধৰণৰ মানে সঁহাৰি পাইছে? চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকে সঁহাৰি দি আছে এইটোৰ কাৰণে যে আমাৰ যিবিলাক প্ৰাইভেট মেম্বাৰ বিল প্ৰথমতে বীৰেন সিং তিৰহিম সেইটো মইতো চেণ্ট্ৰেল গভৰ্ণমেণ্টে গ্ৰহণ কৰিছে। তেওঁলোকে কিবা পাৰ্লিয়ামেণ্ট ছেছনত লোকসভাত তেওঁলোকে তাত গৃহীত হৈছে। তেনেকৈ হৰেণ সিং বিৰমতো তেওঁ কষ্ট কৰিছে আৰু আমাৰ ইণ্ডিয়া প্ৰেচিডেণ্ট আমাৰ মুৰ্মু তেওঁতো চহী দিলে। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ ইয়াত কৰোণা বহুত বেছি হৈ গ'ল বেমাৰটো, সেইকাৰণে ছেছন বহাটো বহুত কম পৰা নাই। এতিয়া আমাৰ অমৰ সিং টিছো MP ছাৰো তেওঁ এতিয়া চেষ্টা কৰি আছে, ইতিমধ্যে বিলটো পাৰ্লিয়ামেণ্টত সোমাইছে। যিহেতুকে প্ৰত্যেকখন মিটিঙতে কৈ থাকে D, দিল্লী, দিছপুৰ, ডিফু, গতিকে 3 ঠাইতে বিজেপি চৰকাৰ, গতিকে আপুনি কি ক'ব বিচাৰিছে ইয়াৰ ওপৰত? নহয়, তেওঁলোকে আমাৰ ইয়াত কাউন্সিলৰ যিবিলাক বিজেপি আছে তেওঁলোকেতো পুৰা ছাপোৰ্ট দি আছে, পুৰা কৰি আছে। গতিকে তেওঁলোকক ব্লেম কৰি দিয়া কোনো আমাৰ ৰাস্তা নাই, তেওঁলোকক দুখ দিয়া কোনো আমাৰ ৰাস্তা নাই। 2 নম্বৰ, দিছপুৰত যিটো মানে বিজেপি চৰকাৰ আছে তেওঁলোকে আমাকতো তেনেকৈ বাধা দিয়া নাই যে আপোনালোকে দিল্লীত যাব নালাগে, ধাৰণা কৰিব নালাগে, লগ কৰিব নালাগেতো কোৱা নাই। যদি তেওঁলোকে পুৰা বাধা দিয়ে তেতিয়াহ'লে আমাৰ কাউন্সিল মানে কাম কৰিব নোৱাৰিলেহেঁতেন, আমাক দিল্লী নপঠালেহেঁতেন বা পঠাবলৈ তেওঁলোকে ইচ্ছা নকৰিলেহেঁতেন। কিন্তু আমাৰ অসম চৰকাৰ সেইটো বাধা নিদিয়াৰ কাৰণে আমাৰ CM ডক্টৰ তুলিৰাম ৰাহাং ছাৰো কৰিব পাৰিছে। গতিকে আমি ষ্টেট গভৰ্ণমেণ্ট ব্লেম দিব পৰা নাই, দিব নোৱাৰোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টটো তেনেকৈ তেওঁলোকে একচেপ্ট কৰি আছে। গতিকে সেইটো টাইম পালে সেইটো প্লেছ হ'ব আৰু প্লেছ হ'লে তাত ডিছকাশ্যন হ'ব, ডিছকাশ্যন হ'লে কিবা এটা ৰিজাল্ট হ'ব আমি ভাবোঁ। আজি বৰ্তমানৰ আপোনালোকৰ সংগ্ৰামৰ সময়সীমা কিমান হ'ল বুলি আপুনি অনুভৱ কৰে? 39 years হ'ল।
কিমান ইয়াৰ্ছ হ'ল 39 39 বছৰ মোৰ হৈ গ'ল কাৰোবাৰ কুৱেশ্যন আছে যদি ল'ব পাৰে আচ্ছা নেলি তুমনান পিনি অটোনমাস সেক্টর জি ফান ইন্ডিয়া কনস্টিটিউশনাল কেতক তো ফুরফুরিয়া তেং বানি তো অটোনমাস সেক্টর জি ফান দিল্লি ধারণা জি ফান তুমদান ননেলি তুমলাও কেসে দো কারবিরি দরবার দো কারবিরি স দরবার দো কারবি সোয়ারলামি দো তিবা দরবার দো ako puja do akola sana takting kar bianglo matum do rasong sini tum chilang pendam lo laposi kaya sana tak nili tonon witar sesonda dana to dai pulo akola saka mi claim along nili tuma do train ke dam do plane dam ta do pen laya kami claim pen la kar bianglo CM Dr. Tuliram na hansar nangrab dun pik pen ajak sini tum dam lo la salang lipan churulo la pelang li chirab dun Dor Singh Ramang MLA Hauragat la pena tona tak MP Omar Singh Pisalang tumbori piklo CM sarlang chirap ni tumara bulo la salang tuman churulo la sila so autonomous set yang ani dingolo sita la to autonomous set kichauja tuara na sidambo ati nona council CM ta sab ta autonomous set ke nangli kupe pura jur pik la salang li teras ki piasona ta akapre kuria leader sunta alang ling chirap dun pen pachau kia pan tuai pen chuni rilo la sinon itu bedang ke ensil pen dado la penon kar biang long ta dak dibutu chama tung kali nili tumalong do kha kham duli pen do rongpang west kar biang long kham duli pen do rongpang bong pen do amri pen do akola sonata la gene la pu sita yes kar biang long nata nili tung hat bola marado la penon dak jai pong do lang hindo la pendak rong nogor do la pen la pu lang kai lang so lang kai chama thon ton la sopa sineli tumge mix pulo la pen ensil pen sio tumta do ape ala da lidar satum tuji la posineli tum ningarong lo je lang tuna chirab do la penon kar biang long arada tumneli tum lo na chito do na teneli to principle ke autonomous ka long le tik ke lili tung ke lan to party ke kadas kom ke puler party pinchong ke la peni to leader to bang ke election vote la ka 1986 pelo la penon 39 years lo la pen la swat teng penon kar biara tung kabuji peni tum lo na chirap dun hala supervisi kar biara phan churu lo council pana churu lo la team kar biang lo tum ta churu lo pana churu lo la pen ni tum son chirap rap ke polo te prap chin pen autonomous sel long ji pusi ni tum mata dan la pen long li tik ni tum sidana ko ini belang ma nanti nanti tu 39 years lah teman saya kita macam ji kan cesong lo nanti lah nanti tu 39 years cesong dia pen kosong lah India government pen response India government per response ke mi bom lo ale pangcheng kalimat halo pulo te ate Congress government uta 2 time minister level talk dolo lake prime minister Rajiv Gandhi hulo akolo BJP uta 2 time minister secretary level talk dolo lake utul biari Bajpayee hulo la pena sarata piloma pitan atuma kamta pachoko pulo sita ningtu galam chipulo te nangko ili to mo si mau ta sui kuri de amat hala ha Telangana pine state ke to melong ke long na pini lu pukolo ako nana kita MWF sui kuri de mat Telangana utana pini pukolo la siati mera bangke eli to lo chipulo te chi sor sarang na ti lo si puntung te seta ke ki chok che ba piloma heng nu bangke li tu metang lo nang le ro mau la pen MOS le sui kuri rete autonomous se bang long et lo kuchini to ateng bang bisas to nanti lah article 244 ये पचुन जे फन मतला autonomous state के पनों जे फनों 17 आनी ला APHLC asong hang pathet tuji labang so putang ngali to mahin la ke bang regional puler party lo ne ma social puler party ne to puntai ka dalo la kalang tu mani hang aling lo la pen ke India de report la ke bang pakwa puler party regional party sengun social sengun asiala tumba autonomous ka tong ke hang ji ne ma hang hilo ne la bani tu no mai puthe dalo asani hang ling sengun no claim pamelo te chok lo chilang rap pe to chok lo sa prang sa ta karbiani chitu ga chitat ke boycott emi free chipati la soba ge tang ko autonomous sita ke hang bang ke has sovereign country
lapenang suncet separa step lapenang suncet bangke piloma torma step lapenang sun paha kijut ke more power deng ro kala bang sikhe no laposi sibang ot pet no ni tumala UPDS mana puloge jenang tum jom hele o neta torma stara ge pauno torma stara berpen suri no puni tum written request piloge deswa jo lasana ta sinon Frank Saint organization aja halang tentang autonomous state pen abet sunsetet asompe halas alang itu mana kini cuni. Nali dong pilih dharna ke dalam je kuni kawan farma. Army siapji itinari tangka ma katuri asap sum sindena katu. KSF yang parijena de cuni rilo KSF president de. KSF president. Mirjeng. Pena ajak dinglok untuk kaskom lapan kese lapan elais karsano kaya lo eltum hampir farman eltum cesong mau mambo eltum diplomatically eltum democratically bangso kecesong bang dumamo kecingwai dumamo lo lapan lason taksi kedam tangan ni stame pena an tame niltum anut pan kacuning ri dak aleng thi tum pan lasom tak patubon bom ta ini ani bang anda juje son si naman selama ini the bang tu long bag jeep ko la so long bag jeep ko long bang ke nil tum abang la pulo ne tum junto la non political organization tum dohan kejelang ka long der kali di mahasau tame tum long cara pada alliance partner tum do alang li tum ban ke klaim tam long kan lason sokar ban gichi kius tame apang kadam tame lason alam senang klang nale tum kaprek more power le deng lo long te nale tum market agreement tame patu pona dulu sitame nile tum banke autonomous state pen akaprek madak kijuma bangke aka kijum bangke nil tumbangke dengde wawo alam ke joni si ini ani stame halabang so kacak napa do orlos tame non ke bang jiani bangke nil tum ini terang klong bang itu nil tum jun bekji long bekji athema labang so nil tum akemang bangke lapen autonomous state under article 244A of the Indian Constitution halapan kijum bangke nil tum bangke dengde lo non stame angkrapan berita long stame agreement isi donang stame nil tumang trotri asin nil tumang ke halaso more power chot ba company agreement chot bang nil tumang trotri non ta laso aren bang sik dambo stame nil tumang la bang trotri lo autonomous state lo te autonomous state nil tumang ke la bang si nil kiplo lapen penanganan anikan damtang lo pot ini ding da kenangi ko bang lalo ining cepat ding bang lo halabang so angbong ben jongsi lason si karbi lapan karbi long lapan di mahasau lo arada tu makemak acun cek belum te eltum non lagu ke convince dam chot kali si mass movements kami eltum kantur ponji permanen eltum ta matha pamong lo si ke bang jian ni bang ke niltum katu kabe political party non political party sa mang kuthat ka chuniri bang la lo katu kabe hempre ka phar man bang ke arja pra pelona dora pelona hana ra pelona athima lake kumane kaskom dom ahem prekali kaise ahem prekali BJP ke official se lake katu be karbiang long la penti mahasau arara pharman bina pot katu be ta arja pra pelona nasi political party pen ke demand isi kumane hangmong bulong de pola kapra political party to atum stame kecidin bang doko kecik nasi hala bang so kecidin bang babidan nang bukan si nil tuman ke la so platform ben adu ko be ta jelang rap toy pen ne yang pertama hala bang so iman si de tuman non la non uthot penangan arara tumang mat hat ai mene non hadrong nikan ni thong chi dom chongoi building dam ajak lakali hok kancas dikom sendet il itu
Hola so khut dan si nil teman ke labang so hampir ke hang make continue si dalam lo tangga maha katures tame dota hai dolo tame paplur plepin man aning kan bang tame rat kacrap apen bel wishes atum kacrap apen Ake mas tame iltum la session of apor urban damlo tum dharna pandanglo kapre hanga strike tame lemlo asonsi kapre MP tum man notice judgment notice MPs atau tum pan ke convince dam halabang so ajai mek tame tlempon monglo apan ju kedam tang lu tame si ilitum kopai keme India Home Minister kahai Amit Shah dan setame ilum cetong long lo hala bangso same alang li negatif kali alang li masako ini teman tuaran si naga topi pona sonsi nil tum thepon lo si hala bangso tuaran naga topi ben mang non ko sonsi hala bangso tuaran naga ponji ma hala bangsi nil teman non chok bom lo setame ni cimini rada tuman mang ini ding tang nang so setame laso ini ding long john si pada bom pulau itu mass movements kami tur bangke kenang sok masih pacin আচ্ছা এক মিনিট দুইজনটা এবাৰ জি আপুনি মোক অসমীয়াটো এবাৰ দি দিয়ক যিহেতুকে ছাত্ৰ সন্থা বুলি ক'লে অসম বুলি নহয় গোটেই বিশ্বতে 1 নম্বৰ শাৰীত থাকে এতিয়া আমাৰ কাৰ্বি আংলঙৰ যিটো আজি দীৰ্ঘদিনীয়া দাবী তাক লৈ কাৰ্বি ছাত্ৰ সন্থাও আমি নিজেও নিউজ কৰিছোঁ সকলো ফালেও দেখি আছোঁ বা শুনি আছে সকলোৱে পাই আছে এতিয়া আপোনালোকৰ ফালৰ পৰা কাৰ্বি ছাত্ৰ সন্থা মানে কেনেকুৱা ধৰণৰ অনুভৱ বা কি বিচাৰিছে কেনেকুৱা ভাবিছে সব কাৰ্বি ছাত্ৰ সন্থা আমি অটোনমাস ষ্টেটৰ কাৰণে আমি কাঞ্চাজ কম লগত আমি এলায়েন্স কৰিছোঁ আমি একেলগে কাম কৰি গৈ আছোঁ অটোনমাস ষ্টেট ডিমাণ্ডৰ কাৰণে আৰু আজিলৈকে আমি লগটো এৰা নাই আৰু সেই কথাটো কিয় আমি একেলগে এতিয়া আছোঁ এই কথাটো হ'ল যে আমি কেইটামান পজিটিভ ভাইবছ আমি পাই আছোঁ বৰ্তমানলৈকে যোনটো আমাৰ যোনটো ডিমাণ্ড দাবী এই ডিমাণ্ডটো মানে আমি এক খোজ মানে পিছোৱা নাই আমাক অফাৰো দিয়া হৈছে যে চৰকাৰৰ ফালৰ পৰা চেণ্ট্ৰেল চৰকাৰৰ ফালৰ পৰা যে আপোনালোকে মোৰ পাৱাৰে লওক বা কিবা এগ্ৰিমেণ্ট কৰক আপোনালোকে আপোনাৰ আন্দোলনটো সামৰি দিয়ক বুলি কিন্তু আমি এইটো মানা নাই আমি আমাৰ দাবী যোনটো এটাহে দাবী যোনটো অটোনমাস ষ্টেট আণ্ডাৰ আৰ্টিকল 244A অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি এইটো দাবীটো আমি বেক ষ্টেপ নলওঁ আমাৰ এইটো এটা পইণ্ট এইটোৱে লাগিব তাৰ ওপৰত আমি কম্প্ৰমাইজ নকৰোঁ Itelah dengan nanti pun dibilang sampai permandangan itu dan jelong pada long pen lah elected members lah kami naik cetung bunyi ke pesondong. Lapang udah dua ya laki MP Diren Singh tihuta dua Haren Singh beta cipton umur ta cuistam tanang tu nota nang dunji pusat kap lape non sam isi ningarang nang poen lo je Delhi Karbi Union student unta more than 10 student ada dharna nang dunji apa para tala Northeast Tribal Union unta hidi thom ada nang jon dunji pusi diuta non matelo lape si churu minialam no lape si Delhi Union unta now itu makin pen now itu media pen alang itu man itu dan si churu kita এইটো অটোনমাছৰ কথা যদি আমি কওঁ আমি আলোচনাতে বহি আছোঁ বৰ্তমান আমি কাৰ্বি ছাত্ৰ সন্থা দি আমি আলোচনা কৰিলোঁ বিভিন্ন ট্ৰাইবেল সংগঠন লগত দিল্লী ধাৰণা কাৰ্যসূচী পূৰণ কৰাৰ পিছত আমি আলোচনাত আকৌ এবাৰ বহিম যাতে নেকি মানে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিমান ট্ৰাইবেল কমিউনিটি আছে আৰু লগতে আমাৰ নন ট্ৰাইবেল কমিউনিটি লগতো যোনটো এইটো আমাৰ অটোনমাস ষ্টেট ডিমাণ্ডৰ যোনটো ছাপৰ্ট সিহঁতে মানে দিয়ে সেইবাবে আমি আলোচনাৰ কাৰণে আমি কথাটো মানে
উল্লেখ কৰিছোঁ ডক্টৰৰ লগত আৰু জানুৱাৰী মাহতে ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকত আমি ডাঙৰ এটা তাত কনফ্লিক্ট পাতিম তাতে মানে আলোচনা হ'ব তাৰ আলোচনাত তাতে মানে ফাইনেল ডিক্লেৰেশ্যন দিব যোনটো যিমান কিবা সংগঠন আছে মানে আমাৰ লগত এলাইজ হৈ পেলাই অট'নমাছ ডিমাণ্ডৰ কাৰণে এক খোজ দি মানে লগতে মানে দাবীটো মানে কিবা কৰিব ঠিক আছে No!